প্ৰথমতে মই সকলোকে নমস্কাৰ জনাই মোৰ আছামিজ পাকঘৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰথমতে মই সকলোকে নৱবৰ্ষৰ বহুত শুভকামনা জনালোঁ। লাষ্ট ডিচেম্বৰৰ দিনাখন ঘৰতে ফেমিলিৰ মাজতে এনেদৰে অলপ ৰন্ধা বঢ়া কৰি খালোঁ, সেয়া আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে বেঙেনা পোৰা, চিকেন আৰু এয়া মাছৰ জোল বনাইছোঁ। আপোনালোকৰ মাজত মাছৰ জোলটো অকণমান শ্বেয়াৰ কৰিম। বহুত দিন হ'ল মোৰ ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ মোৰ হাতত আইনাখলা কাটি ইনফেকশ্যন হৈছিল। ইনজেকশ্যন লৈছোঁ, তথাপিতো ইনফেকশ্যন হৈ পেলাই মোৰ হাতখন বহুত ফুলি গৈছিল, সেইকাৰণে দিব পৰা নাছিলোঁ। 30 ডিচেম্বৰৰ দিনাখন এওঁ আহিলে আৰু 31 ডিচেম্বৰৰ দিনাখন এওঁৱে গোটেই ৰন্ধা বঢ়া কৰিলে। সেইকাৰণে কেমেৰাৰ মাজত অকণমান ৰাখি দিলোঁ আৰু লগতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আজি বাহিৰত খৰিতে বনোৱা হ'ল। এয়া দেখিছেনে মাছখিনি ফ্ৰাই কৰি আছে। মাছখিনি বেছিকৈ দীঘলীয়াকৈ দেখুওৱা নাই, মাছখিনি ফ্ৰাই কৰা হৈয়ে গ'ল। ইয়াৰ পিছত ব্ৰকলি, বিলাহী, আলুৰে মাছৰ জোলটো বনোৱা হ'ব। এয়া মাছৰ জোলটো বনাবৰ বাবে এয়া দিছে পাঁচফোৰণ, শুকান জলকীয়া, এতিয়া তেজপাতো দি দিলে 3টা। শুকান জলকীয়া, তেজপাত আৰু পাঁচফোৰণ দিয়াৰ পিছত এয়া দিলে পিঁয়াজ এটা কাটি, পিঁয়াজটো কাটি দি দিলে। সদায়নো কিমান নিজৰ হাতেৰে বনাই খাই থাকিম, কেতিয়াবা আৰু বেলেগৰ হাতেৰে বনাই খাবলৈও বহুত ইচ্ছা যায়, খাবলৈ টেষ্টি লাগে নহয়নে। এয়া দিলে ব্ৰকলি, বিলাহী, আলু ফ্ৰাই কৰিবৰ বাবে অলপ টাইম ফ্ৰাই কৰি ল'ব। ইয়াতে অকণমান গ্ৰীণ মটৰো চেলাই দিয়া হ'ল। গ্ৰীণ মটৰ দিলে খাবলৈ ভাল লাগে নহয়নে, সেইকাৰণে গ্ৰীণ মটৰ দিয়া গ'ল। এয়া দিলে আদা, নহৰু। আদা নহৰুখিনি দিয়াৰ পিছত আকৌ অলপ টাইম লৰাই ফ্ৰাই কৰি দিলে। এতিয়া আকৌ ধনিয়া গুড়ি এচামুচ আৰু জিৰা গুড়ি এচামুচ দি দিলে, লগতে এচামুচ লাল মিৰ্চ পাউডাৰ আৰু ইয়াৰ পিছত লৰাই অলপ টাইম আকৌ ফ্ৰাই কৰিলে। এনেদৰে 5 মিনিটমান সময় লৰাই ফ্ৰাই কৰিলে। তাৰপিছত পানী দিয়া হ'ল। পানী দিয়াৰ পিছত ভালদৰে উতলিব দিব, মাছটো দিবৰ বাবে। জোলটো উতলিলে ভাল লাগে মাছটো দিবলৈ। নিমখটো দিয়া হোৱা নাছিল, সেয়েহে এতিয়া নিমখটো দিলে সোৱাদ অনুপাতে। আৰু জোলটো ভালদৰে জুই দিয়া হ'ল উতলিবৰ বাবে। এয়া দেখিছেনে জোলটো ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মাছখিনি এড কৰিব। মাছখিনি এড কৰাৰ পিছত উতলিব দিব। মাছটো বেছিকৈ লৰাই নাথাকে আৰু, তেতিয়াহ'লে বেছিকৈ লৰাই থাকিলে ভাঙি যাব, সেইকাৰণে মাছটো বেছিকৈ লৰাই নাথাকে। এয়া মোৰ মাছৰ জোলটো হৈয়ে গ'ল। এতিয়া ইয়াতে দিলে ধনিয়া পাত, অকণমান ধনিয়া পাত দি পেলাই মাছৰ জোলটো নমাই দিব। মাছৰ জোলটো হোৱাৰ পিছত নমাই দিলে। ইয়াতে মই অকণমান আৰু চিকেনটো বনোৱা অকণমান কেমেৰাত ৰাখিছিলোঁ, সেয়াও দেখুৱাই দিছোঁ। চিকেনটো ফ্ৰাই কৰি থাকোঁতে, এয়া লোকেল চিকেন হয়, বনাই আছিলে এওঁ, সেইকাৰণে অকণমান ৰাখি দিলোঁ। চিকেনটোও দেখাই দিছোঁ অলপমান। আপোনালোকে নিশ্চয় বেঙেনা পোৰা খাইছে, কিন্তু বেঙেনা পুৰিলে বেঙেনাটোৰ ওপৰে এনেদৰে মিঠাতেল লগাই পুৰিবচোন, পটককৈ সিজি যায় আৰু বেছি টাইম নালাগে। আৰু এনে তাপ পালেও ভিতৰে সিজি যায় ধুনীয়াকৈ। এয়া বেঙেনাটো পুৰিবলৈ জুইত দিয়া হ'ল। এয়া দেখিছেনে বেঙেনা পোৰাটো চাফা কৰি এনেদৰে প্লেটত লৈ ল'লোঁ। লগতে দিলোঁ পোৰা জলকীয়া, কেঁচা জলকীয়া 2টা, আৰু এয়া দিলোঁ পিঁয়াজ কাটি, আৰু লগতে অকণমান ধনিয়াও দি দিলোঁ। এনেদৰে বেঙেনা পোৰা খালে বহুত টেষ্টি আৰু সোৱাদ লগা হয়, খাবলৈ বহুত সোৱাদ লাগে। এয়া দিলোঁ নিমখ আৰু লগতে মিঠাতেলো অকণমান দি দিলোঁ। এতিয়া মই আপোনালোকৰ মাজত থালখন পৰিৱেশন কৰিছোঁ। এয়া দেখিছেনে চিকেন, বেঙেনা পোৰা, এয়া মাছৰ জোলটো দি দিছোঁ। এনেদৰে আমি 31 ডিচেম্বৰৰ দিনাখন খালোঁ। আপোনালোকে কেনেদৰে চেলিব্ৰেশ্যন কৰিলে জনাবচোন। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকৰ মাজত উপস্থিত হ'ম। এতিয়া বাই বাই।